কৌশল ভাৰত কুশল ভাৰত মূল মন্ত্ৰৰে দেশৰ বৰ্ধিত নিবনুৱা যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যেৰে অসম দক্ষতা বিকাশ অভিযান মিছনৰ উদ্যোগত কাকপথাৰ ১ নং চেলেংগুৰিস্থিত ইণ্ডিয়ানিয়াৰ্ছ স্কিল একাডেমীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা ২৪০জন প্ৰশিক্ষাৰ্থীক আজি মানপত্ৰ প্ৰদান কৰা হয়। সেনাবাহিনীৰ ৯ম অসম ৰেজিমেণ্টৰ লেফটেনেণ্ট কৰ্নেল সৌৰভ ভাগৱত, তিনিচুকীয়া জিলা প্ৰজেক্ট মেনেজাৰ যুগল গোস্বামী তথা স্থানীয় সমাজকৰ্মী হৰেন্দ্ৰ সিং মাৰ্নালৰ উপস্থিতিত কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়। প্ৰশিক্ষণ সমাপ্ত কৰি বহুকেইগৰাকী নিবনুৱা যুৱক যুৱতীয়ে স্বনিয়োজনৰ বাট মুকলি কৰাৰ লগতে আন কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। মই যোৱা বছৰ ফাৰ্ষ্ট 3 মাহৰ কোৰ্চটো কৰিছিলোঁ। ইয়াৰ আপোনাৰ মিট এণ্ড গ্ৰীট অফিচাৰৰ হস্পিটেলিটি আৰু টুৰিজিম ছেক্টৰটো কোৰ্চ কৰিছিলোঁ। অভিজ্ঞতাখিনি যথেষ্ট ভাল। প্ৰথমে ভবা নাছিলোঁ ইমান এটা ভাল লাগিব ক্লাছটো কৰি মেলি, আৰু যথেষ্টখিনি উপকৃত হৈছোঁ আমি ক্লাছটো কৰি। বিভিন্ন কথা নাজানিবলগীয়া কথাও জানিছোঁ, আৰু আমাৰ নিজৰ ব্যৱহাৰ পাতি ক্ষেত্ৰতো যথেষ্টখিনি আমি আগতকৈ আগবাঢ়িছোঁ। আজি আমাৰ চেণ্টাৰটো ইণ্ডিয়ান স্কিল একাডেমী কাকপথাৰৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনছ এটা চেৰিমনি ৰখা হৈছে। তাত আমাৰ বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ ৰূপাই কেম্পৰ ছাৰ লেফটেনেণ্ট কৰ্নেল সৌৰভ ভাগৱত ছাৰ, DPM যুগল গোস্বামী ছাৰ, আমাৰ ইণ্ডিয়ান স্কিল একাডেমীৰ ছাৰ আছে ৰামু চেত্ৰী ছাৰ, লগতে আৰু ইয়াৰ লোকেল কিছুমান গেষ্ট থাকিব, তেওঁলোকৰ দ্বাৰা আমাৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। টোটেল 240 ষ্টুডেণ্টৰ ভিতৰতে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনছ হ'ব।